Hey dosto, মই আজি আপোনালোকক আকৌ এটা নতুন দিনত নতুন এটা ভিডিঅ' বনাবলৈ কেনেকৈ ইউটিউবত এটা চেনেল খুলিব পায় তাৰ বিষয়ে আপোনালোকক জ্ঞান দিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সাবস্ক্ৰাইব কৰিব আমাৰ ইউটিউব চেনেল টেকনিকেল অভিনৱক সাবস্ক্ৰাইব কৰি এই বেল আইকনটো দবাই দিব যাতে নতুন ভিডিঅ' আপোনালোকে প্ৰথমতে পায়। আপোনালোকে প্ৰথমতে ইউটিউবটো অন কৰি ল'ব লাগিব। ক্ৰিয়েট চেনেল এটা খুলিবলৈ হ'লে ইউটিউবটো অন কৰিব লাগিব। ইউটিউবটো অন হোৱাৰ পিছত আপোনালোকে ওপৰৰ ফালে তিনিটা অপশ্যন আছে, তাৰ শেষৰ অপশ্যনটোত ক্লিক কৰিব। প্ৰথম 3 নম্বৰ অপশ্যনটোত ক্লিক কৰিব লাগিব। যোনে খোলা নাই তেওঁ ওলাব। চেনেলটো কেনেকৈ বনাব লাগিব, প্ৰথমতে নামটো লিখিব লাগিব। মাই চেনেললৈ যাব লাগিব। মাই চেনেলত মই যি ভিডিঅ' দিছোঁ আপোনালোকে যি ভিডিঅ' দিয়া তেনেধৰণে ওলাই যাব। তাৰপিছত আপোনালোকে খুলিলে প্ৰথমতে আপুনি এইটো ক্লিক কৰিলে আপোনাৰ নাম চাম কেনেকৈ দিব পাৰে সেইটো বিষয়ে ওলাই পৰিব। আপোনাৰ এই বিষয়টো ওলাই পৰিব। তাৰপিছত আপুনি নাম চাম দি দিব কেনেকৈ। তাৰপিছত নামটো দি পেলাই আপুনি এইটো নামটো আহিব। আপুনি কি নাম দিয়ে, টেকনিকেলৰ কিবা ভিডিঅ' বনাবলৈ টেকনিকেল কিবা এটা নাম দি আপুনি খুলি ল'ব। এনেধৰণে খুলি ল'ব। খুলি পেলাই আপোনাৰ ইউটিউবৰ চেনেলটো